নমস্কাৰ ভিউৱাৰসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই জিম্পীয়ে মোৰ ইউটিউব চেনেল অনুজি এজে আছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটা বেলেগ ভিডিঅ'। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব। মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে অহাসকলে ছাবস্ক্ৰাইব কৰি দিব। মই আজি কি বনাবলৈ লৈছোঁ নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে। আজি মই বনাবলৈ লৈছোঁ এখন শৰাই ঢাকনি। মই ভালদৰে শৰাই ঢাকনি বনাব জনা নাছিলোঁ, মই মোৰ মাৰ পৰা শিকিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই নিশ্চয় বুজি পাব। এতিয়া হওকচোন ভিডিঅ'টো কেনেদৰে বনাইছোঁ। আপোনালোকক শৰাই ঢাকনি বনাবলৈ আমাক লাগিব ঊল। আপোনালোকে যিকোনো ধৰণৰ ঊল ব্যৱহাৰ কৰিব পাৰে। মই মিহি য়েল্ল' কালাৰৰ ঊলটো ব্যৱহাৰ কৰিছোঁ আৰু লাগিব এডাল কুৰুচা। কুৰুচা নম্বৰ থাকে, মই 12 নম্বৰ কুৰুচা লৈছোঁ। এতিয়া হওকচোন আমি কেনেদৰে বনাইছোঁ আপোনালোকক